নমস্কাৰ, মই আজি শ'ল মাছৰ লগত আৰু কচু কেনেকৈ বইল বনায় তাকে এটা ৰেচিপি আপোনালোকৰ আগত আগবঢ়াইছোঁ। আহকচোন চাওঁ। এয়া মই শ'ল মাছ ল'লোঁ 8 পিচ আৰু এয়া পিঁয়াজখিনি পিচি ল'লোঁ। এয়া আদা, ৰচুন, এয়া বিলাহী। মই এই গোটেইকেইটা বস্তু ইয়াত মিশ্ৰণ কৰিম। মই বিলাহীখিনি দি দিলোঁ। পিছা হোৱা আদা, ৰচুন এইখিনি মই ভালদৰে মিশ্ৰণ কৰি দিলোঁ আৰু মই ইয়াতে হালধি আৰু নিমখ আটাইখিনি বস্তু মই ভালদৰে মিহলি কৰি ল'ম। মিহলি কৰি লৈ মই আধা ঘণ্টামান এই মাছখিনি ঢাকি থৈ দিম। আধা ঘণ্টা হৈ গৈছে। মই এইখিনি ঢাকনিখন খুলি আকৌ এবাৰ মই মাছখিনি ভালদৰে লৰাই ল'লোঁ আৰু তাৰপিছত এই মই বাচনটোত গোটেই মাছখিনি ডাঙৰ পাত্ৰটো গোটেইখিনি দৈ ল'লোঁ। দৈ লোৱাৰ পাছত এইখিনি কচুখিনি ইয়াত মিহলি কৰি দিলোঁ। মিহলি কৰি সেইখিনি গোটেইখিনি দি দিলোঁ। দি ইয়াৰ গোটেই মিশ্ৰণখিনি মিলাই পেলালোঁ। এয়া আমি গেছটো জ্বলালোঁ। গেছটো জ্বলাই এয়া কেৰাহীখন দিলোঁ। কেৰাহীখন অকণমান গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হৈছে। মোৰ গৰম হোৱাৰ পাছত এয়া মাছ কেইপিচ এনেদৰে দি দিছোঁ। এপিচ এপিচকৈ এনেকৈ কচুখিনিৰ লগত দি দিছোঁ। দি দিয়াৰ পাছত মই গেছটো চিম কৰি ঢাকনিখন লগাই দিছোঁ। গেছটো চিম কৰি দিছোঁ। ঢাকনিখন খুলিছোঁ। ঢাকনিখন খোলাৰ লগে লগে এয়া ধুনীয়া খুচবু আহিছে, গোন্ধ আহিছে আৰু মই গোন্ধ অহাৰ লগে লগে অকণমান পানী চাৰিওফালে মই অকণমান পানী দি দিছোঁ। পানীকণ দি দিয়াৰ পাছত মই এয়া সেই কাৰি পাত্তা কেইপাতমান দি দিছোঁ। দি দিয়াৰ পাছত মই আকৌ ঢাকনি মাৰি দিছোঁ। লৰাব নালাগে। আকৌ ঢাকনি মাৰি গেছটো বহাই দিছোঁ। গেছটো বহাই দিয়াৰ পাছত উতল আহিব। এয়া আহকচোন চাওঁ এয়া শ'ল মাছ আৰু কচুৰ জোল কেনেকুৱা হৈছে। শ'ল মাছ আৰু কচুৰ জোল হৈ গ'ল। গেছটো বন্ধ কৰি দিছোঁ। এয়া আমাৰ বইল শ'ল মাছৰ আৰু কচুৰ জোল বনি গ'ল। আপোনালোকে এবাৰ বনাই খাই চাবচোন। ইমান টেষ্টি হয় মানে। বেছিকৈ মা মছলা আজিকালি মানুহে খাব নোৱাৰে, সেইকাৰণে এনেকৈ বনোৱা হৈছে। আমি প্ৰায় এনেকৈয়ে খাওঁ। বহুত ভাল লাগে। আপোনালোকে খাই চাব। অকণমান খাইছে। ইমান টেষ্টি।
ইমান টেষ্টি। আপোনালোকে এবাৰ বনাই খাই চাব, তাৰপিছতে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।